কালি মোৰ বাৰীত কিয় হাগছিলি? তোক মই আগতেও হাক দিছিলো না তাতে না হাগবা কাৰণে, তথাপিও যে মোৰ কথা শুনা নাই। চৰ্দাৰ, আমাৰ মস্ত টান হাগা লাগিছিল, সেইকাৰণে তাতেই হাগি দিলো চৰ্দাৰ। তুহু মোৰ বাৰীখনে পালি না হাগবা? চোৱাৰৰ বাচ্চা আহো। তোহাৰ ঘৰত কি লেট্ৰিন নাছিল? তুহু যে মোৰ বাৰীতহে হাগবা আহিলি। হা, তোহাক মই আগতে কিমান দিন হাক দিছো, ইয়াৰে হৈ আগতে কিমানক মই গুলি কৰি মাৰি ফেলছো তাতে হাগাৰ কাৰণে। তুহুংটো নিজে দেখা পাইছিলি। তুহুং তথাপিও কিয় গৈছা মোৰ বাৰীত হাগবা? তোহাৰ কাৰণে মই এটা লেট্ৰিন বহে দিছিলো, কিন্তু তুহুং তাতে নাহাগি তাতে হাগবা গেলি। তোহাৰ গু দেখা পাই পাই মোৰ বমি হৈ আহিছে। চাধা অলপ খাই লওঁ ৰ। তোহাক দেখা পালি মোৰ গুখিনিৰ কথা মনত পৰি থাকে। আৰে ঐ চম্ভা, আহ কি কৰলি ভাল হ'ব এ? চৰ্দাৰ, তাক হাগবা নোৱাৰা কৰি গোটেইকেইখন কাটি দিবা লাগে। শুনলি কি কলাক? তোহাৰ কটিকেইখন কাটি দিবা কৈছে, কিন্তু মই সেই বয়া কাম নকৰো। মোৰ তোহাৰ গু দেখা পাইয়ে বমি হয়, আৰু তোহাৰ কটি কাটবা গেলি তোহাৰ এই গন্ধত মই থাকবা নৰা হম। কিন্তু তোহাক মই এটাই কৰিম, তোহাক মই গুইলে মাৰিম আজি। তোহাৰ এই হাগাই তোহাৰ জান হ'ল। হাগবা গৈছিলি মোৰ বাৰীত তুহু।